সাবস্ক্রাইব কৰক আমাৰ এই চেনেলটো আৰু লগত থকা বেল আইকনটো দবাওক আমাৰ ভিডিঅ'ৰ নোটিফিকেশ্যন সোনকালে পাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক বহুত স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোত। ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখাম যে যদি আপোনাৰ মোবাইলটো শ্ল' হৈ যায় বা বাগ হৈ যায়, কেতিয়াবা আপুনি কিবা এটা ফেচবুকত মেছেজ কৰি থাকিলে বা হোৱাটছএপত চেটিং কৰি থাকিলে আপোনাৰ মোবাইলটো শ্ল' হয়। চ' সেইটোৰ কাৰণে আজি মই উপায় এটা লৈ আহিছোঁ। চ' ফ্ৰেণ্ডছ, আপুনি ভিডিঅ'টো ভালকৈ চাই থাকক। প্ৰথমতে আপোনালোকে ছেটিংছত যাওক। ছেটিঙত যোৱাৰ পিছত আপুনি এবাউট ফোন অপশ্যনত থাকিব, তাতে যাওক। যোৱাৰ পিছত মোৰ এতিয়া এইটো অপশ্যনটো চাইছেনে, MIUI ভাৰ্জন, আপোনালোকৰ ব্ৰডবেণ্ড কিবা এটা ভাৰ্জন থাকিব। সেইটোত আপোনালোকে এনেকৈ ক্লিক কৰি থাকক, ডেভেলপাৰ অপশ্যনটো অন হৈ যাব। তলত চাব পাৰিছে। চ' বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত মোৰ ছেটিংছটোত এডিশ্যনেল ছেটিং বুলি থাকিব, তাত ডেভেলপাৰ অপশ্যন এটা আহি যাব। আপোনালোকেও চাই ল'ব, ডেভেলপাৰ বুলি আপোনালোকে চবে গম পায়। চ' এনেকৈ তলত আহি থাকিব, ডেভেলপাৰ অপশ্যনত গৈ পেলাই তলত আহি থাকিব। তলত আহি থকাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে তিনিটা অপশ্যন একেলগে আছে, উইণ্ডো এনিমেশ্যন স্কেল, ট্ৰেনজিশ্যন এনিমেশ্যন স্কেল আৰু এনিমেটৰ ডিউৰেশ্যন স্কেল। চ' পোনপ্ৰথমতে আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰিব, উইণ্ডো এনিমেশ্যন স্কেল। তাতে গৈ কিনে ইয়াতে চাব পাৰিব আপোনালোকে যে এনিমেশ্যন স্কেল 1x দি আছে। চ' আপুনি এনিমেশ্যনটো অফ কৰি দিব আৰু দ্বিতীয়টো অফ কৰি দিব, তৃতীয়টো অফ কৰি দিব। চ' ফ্ৰেণ্ডছ, তাৰ পিছতে আপোনালোকে চাব পাৰিব যে আপোনাৰ ফোনটো কিমান ফাষ্ট হৈ গৈছে। ইয়াতে চাব, ইয়াতে ক্লিক কৰিলে লগতে আহিব, চাইছেনে? ক্লিক কৰাৰ লগতে আহি যাব, চাওক, অকণো টাইম লোৱা নাই, চাইছে? যিকোনো এপ্লিকেশ্যন আপুনি ক্লিক কৰাৰ লগে লগে আহি যাব। ইয়াতে চাওক, ক্লিক কৰাৰ লগে লগে আহি গৈছে। যেনেকৈ পেটিএমটো অন কৰিছোঁ মই, ক্লিক কৰাৰ লগে লগে আহি যাব। এইটো চাওক, নেট কানেকশ্যন নাই, তথাপিও আহি গৈছে। চ' ফ্ৰেণ্ডছ, যদিহে আপোনাৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ তাত পাব পাৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকে কথা এটা কৈ দিওঁ যে আপোনালোকে গম পাইছে যে মোৰ এই চেনেলটো নতুন হয়। চ' ইয়াতে আপুনি ডেইলি বেচিছত ভিডিঅ' পাই থাকিব, টেকনিকেল ভিডিঅ'ছবিলাক। এনেকৈ আজি এটা দিলোঁ। চ' আজিৰ কাৰণে এইকাৰণে ধন্যবাদ।